প্ৰথমতে আপোনালোকৰ চেনেলক মই আদৰণি জনাইছে কাৰণ মই ভাবোঁ আপোনালোকে চেনেল যোগেদি আমাৰ দিছপুৰত শুনি পায় আমাৰ CM ছাৰে কাৰণটো হ'ল যোৱা 26 জানুৱাৰী তাৰিখে যে আমাৰ চিমেণ্ট চাপৰি ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি থানা অন্তৰ্গত 3 নম্বৰ মোহনপুৰ গাঁৱৰ ৰাজু বসুমতাৰীৰ ছোৱালী জমেশ্বৰী বসুমতাৰী তাক 26 তাৰিখে প্ৰায় দুটামান বাজিত আমি খবৰ পোৱা মতে সি মানে তাক ডেথ হৈ গ'ল বুলি ঘৰত যি ইনফৰমেশ্যন দিছে সেই বিষয়ে আমি যোনে কালপ্ৰিট হয় আমিতো তাৰ ওপৰত কিবা এটা সন্দেহ বা আমি ভাবিছোঁ এইটো ৰেপ এণ্ড মাৰ্ডাৰ এইটো ছোৱালীটো আহিবৰ কাৰণে ঘৰত ফোন কৰিছিলে 19 তাৰিখে আছিল নেকি 26 তাৰিখে আহিবৰ কাৰণে সি ফোন কৰিছিলে ঘৰত আহি পাম বোলে তাৰপিছত ঘৰত যেতিয়া অলপ সন্ধিয়া পাছত গম পালে যে দুটামান বাজিতে সি মানে জমেশ্বৰী আৰু নাই আৰু দুনিয়াত তাকে আমি নিন্দা কৰিছোঁ এতিয়া আজি আমি প্ৰমাণ হ'ল যে আমাৰ ধেমাজি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই নিন্দা কৰিছোঁ যে আমাৰ দিছপুৰত দুনিয়া বড়োৰ মানে আমাৰ অসমৰ ৰাজধানী হয় ইয়াত MLA মন্ত্ৰী সুৰক্ষা DIG DSP সব সকলো থাকে তাৰপিছতো গুৱাহাটীৰ যে নাৰীৰ কাৰণে চৰকাৰ নাই এইটো আজি নতুন আৰু একবাৰ পুনৰ মানে প্ৰমাণ হৈ গ'ল মইতো ধিক্কাৰ দিছোঁ আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা সেই মই অনুৰোধ জনাইছে অসমৰ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে নাৰীক সুৰক্ষা দিব লাগে আৰু যি কালপ্ৰিট আছে যে আমাৰ ই জমেশ্বৰী বসুমতাৰী যে মৰিলে এজন ল'ৰা ঘৰত এজন ল'ৰাৰ মানে ভালপোৱাৰ ল'ৰাৰ ৰুমত যে মৰিছে এইটো কেনেকৈ হ'ব পাৰে এইটো আমি এনেই জানে আপোনালোকেও জানে তাত কিবা এটা থাকে কিন্তু আমাৰ যি ডাউট আজি ডেড বডি চাই কিনে যি দেখিলে ৰাতিপুৱা গৈ পেলাই তাৰ বডিত চব মানে ডিঙিত চেপিখিনি মৰোৱা এইটো পূৰা মানে পলিগ্ৰাফিত মানে এইটো কিবা মেকিং মানে তাক মাৰ্ডাৰ কৰিছে সি নিজে চুইচাইড হোৱা নাই এইটো প্ৰমাণ হৈ যাব তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আমাক ন্যায়টো দিয়ক আৰু যি মানে ডেথ হৈছে ডেথ হোৱা ঘৰত মানে তাক সেইটো ন্যায়টো দিব লাগে আৰু শান্তি দিব লাগে আৰু যোনে কালপ্ৰিট হয় সেই অকলে নহয় বুলি আমি ভাবোঁ যিমানবোৰে কালপ্ৰিট মাৰ্ডাৰ কৰিছে এইবিলাকো মানে ধৰি পেলাই ন্যায়টো দিব লাগে আৰু অতি সোনকালে কৰিব লাগে আৰু আমি আমাৰ যি জমেশ্বৰী বসুমতাৰী তাৰ আত্মাই স্বৰ্গত আৰাম জাগা পায় তাৰ কাৰণে আমি অহাকালি আমি ধৰ্ণা ল'ম আৰু তাৰ কাৰণে প্ৰে কৰিম প্ৰাৰ্থনা কৰিম আৰু যদি অসম চৰকাৰে যদি আমাৰ এইখিনি যদি অনুৰোধ জনাওঁতে যদি নামানে আমি যোনে মাৰ্ডাৰ কৰিছে মাৰ্ডাৰাৰটো হ'ল স্লাপটাৰ নতুন মিচিং গাঁৱৰ হয় ইন্দ্ৰজিৎ পাইট তাৰ ঘৰতো আমি ধৰ্ণা দিবলৈ কাৰণে বাইদেউ হ'ব আমি অনুৰোধ জনাইছোঁ গভৰ্ণমেণ্টক আমাৰ মানে অতি সোনকালে আমাক ভাল মেছেজ দিয়ক যাতে মানে আমাৰ অসমত নাৰীবিলাক সুৰক্ষা হৈ থাকে অনাগত দিনবোৰত তাকে মই জনালোঁ